হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰো বৰ্তমান ভাল। বহুত দিনৰ মূৰত মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গৈ আছোঁ খনিকৰ পুথি নামঘৰ, আৰু এই নামঘৰ ভাগ ক'ত অৱস্থিত নিশ্চয় সকলোৱে গম পায়েই, আৰু যিসকল লোকে গম নাপায় সেইসকলক কৈছোঁ, এই নামঘৰ ভাগ আছে গোলাঘাট জিলাৰ মিছামৰা খনিকৰ গাঁৱত। এয়া আমি কোৰালৰ গুৰি পালোহি, আৰু ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান গ'লেই আমি খনিকৰ পুথি নামঘৰ পামগৈ। ভিডিঅ'টো চাই থাকক। অসমীয়া জাতিৰ গৌৰৱ এই খনিকৰ পুথি বৰ্তমান সময়ত এক আপুৰুগীয়া সম্পদ বুলি কোৱা হয়। আৰু এই পুথিভাগৰ লগত আধ্যাত্মিক শক্তি জড়িত হৈ আছে বুলি মানুহে বিশ্বাস কৰে। এয়া আমি নামঘৰৰ গেট পাইছোঁহি, আৰু ইয়াৰ পৰা কিছু দূৰ গ'লেই আমি নামঘৰ ভাগ পামগৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকক। এয়া আমি খনিকৰ পুথি নামঘৰ পাই গ'লোহি। আমি ধূপ আৰু তেল লৈ লৈছোঁ জ্বলাবলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক শেষলৈকে। আমি দুজন আহিছোঁ, পৰেশ আৰু মই। ইয়াত প্ৰত্যেক দিনেই বিভিন্ন ঠাইৰ পৰা
বিভিন্ন ভক্তৰ সমাগম দেখা যায় আৰু আজিও বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম দেখা গৈছে। এই ঐতিহ্যমণ্ডিত খনিকৰ পুথি নামঘৰ ভাগৰ বিষয়ে ইয়াৰে এজন সদস্যৰ পৰা ভালদৰে কথাখিনি জানি লওঁ আহক। কৃষ্ণ, মোৰ নাম ভৱেশ বৰুৱা। মই খনিকৰ পুথিৰ পৰিচালনা সমিতিৰ এজন সদস্য। এই খনিকৰ পুথি অন্য একো নহয়, খনিকৰ গাঁৱত থকাৰ কাৰণে পুথিভাগক খনিকৰ পুথি বুলি কয়। এই পুথিভাগত আছে আমাৰ কীৰ্তন আৰু ঘোষা। এয়া পুৰণি গুৰুজনাৰ দিনৰে লিখনি আৰু সাঁচি পাতত লিখা আছে, পুৰণি অসমীয়া ভাষাত লিখা আছে। এই পুথিভাগি মানৰ আক্ৰমণৰ সময়ত আমাৰ এই অঞ্চললৈ আহিছিল। মানুহবিলাকে ইয়াত দি থৈ গৈছিল পুথিভাগি আৰু টকা পইচা লৈ গৈছিল। আৰু তেতিয়াৰ পৰা গৃহস্থীয়ে লালন পালন কৰি আছে এই পুথিভাগি। আৰু লাহে লাহে একাধিক্ৰমে পুথিভাগি ক্ৰমবিকাশ হৈ আজি যি পৰ্যায় হৈছে, ইয়াত এই নামঘৰ ভাগি সাজি দিয়া হৈছে। ইয়াত সকলোৱে আহি সেৱা ভাগি লয় নিজৰ মনৰ আশা পূৰণৰ হেতু। আৰু কোনো গৃহস্থীয়ে ঘৰলৈ নি পুথিভাগ পাঠ কৰাই নিজৰ ঘৰখনৰ মংগলৰ হেতু। আৰু সেই পুথিভাগি ইয়াৰ পৰা গুৱাহাটী, বোকাখাট, যোৰহাট, তেজপুৰ, লখিমপুৰ, আপোনাৰ যোৰহাট, শিৱসাগৰ, দুলীয়াজান, তিনিচুকীয়া, ডুমডুমা, ডিগবৈ ইত্যাদি স্থানলৈ যায়। কিন্তু পুথিভাগি নিওঁতে সদায় খোজকাঢ়িয়ে লৈ যায় কান্ধত। আৰু এইভাগ মানুহে সন্মানৰ কাৰণে এনেকৈ নি পুথিভাগি কৰে। আৰু ইয়াত নামঘৰলৈও প্ৰতিদিনে এনেকৈ ভক্তসকলৰ আগমন হয় নিজৰ মনৰ বাঞ্ছা পূৰণৰ হেতু। এয়াই মোটামুটি খনিকৰ পুথি। এয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।